নমস্কাৰ, মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ মই এটা নতুন ৰেচিপি লৈ আহিছোঁ। বন্ধাকবিৰ পৰঠা বনাম। ইয়াৰ কাৰণে মই আটা লৈছোঁ, পিঁয়াজ, গৰম মছলা, ধনিয়া পাউডাৰ, জলকীয়া আৰু এটা বন্ধাকবি লৈছোঁ। বন্ধাকবিটো মই ধুই ফালি ল'লোঁ আৰু এখন পিহনাৰে পিহি পেলালোঁ। এয়া হৈ গৈছে। পিঁয়াজটো মই এনেকৈ পিহি ল'লোঁ। জলকীয়াকেইটা কুটি লৈছোঁ। এতিয়া মই আটাখিনি সানি ল'ম। ইয়াত আটা মই 3 কাপ লৈছোঁ। আন্দাজমতে নিমখ লৈছোঁ, আধা চামুচ নিমখ লৈছোঁ। ইয়াত মই ধনিয়া পাউডাৰ আৰু গৰম মছলা লৈছোঁ, আধা চামুচ। 3-4 চামুচমান মই ৰিফাইন তেল লৈছোঁ। ইয়াত ৰিফাইন তেল দিলে পৰঠাটো কোমল হয়, খাবলৈও ভাল লাগে। হাতেৰে আগতে মই এইখিনি মিক্স কৰি লৈছোঁ। তাৰপিছত অলপ পানী দি মই আটাখিনি সানি লৈছোঁ। এটা বাচনত মই আটাখিনি থৈ দিছোঁ। যেতিয়ালৈকে মিক্সাৰখিনি বনাই হৈ নাযায় তেতিয়ালৈকে প্লেট এখনেৰে মই ইয়াত ঢাকি থৈ দিছোঁ। কবিখিনিৰ পৰা পানীখিনি মই হাতেৰে চেপি উলিয়াই লৈছোঁ। এনেকৈ চেপি ল'লে তেতিয়া মিক্সাৰটো সোনকালে বনে, নহ'লে কবিৰ পানীখিনি শুহিবলৈ বহুত সময় লাগে। এখন কেৰাহীত তেল গৰম কৰিছোঁ। পিঁয়াজখিনি মই দি দিছোঁ। কবিখিনিও মই ইয়াতে দি দিলোঁ। মছলাখিনি দি ইয়াত এটা মই ভাল মিক্সাৰ বনাই ল'ম। মিক্সাৰটো অলপ শুকান হ'ব লাগিব, পানীখিনি অলপ শুহি পেলাব লাগিব। তেতিয়ালৈকে মিক্সাৰটো মই ভাজি ল'ম। অলপমান নিমখ দিছোঁ। নিমখ আগতে মই আটাত দি থোৱা আছে। এতিয়া আটাখিনি মই পৰঠা বনাই ল'ম। মিক্সাৰখিনি কিন্তু অলপ সময় ঠাণ্ডা হ'বলৈ দিব লাগিব। গৰমে ভৰালে ইয়াত পৰঠাটো বেলুনতে ফাটি যাব। সেইকাৰণে মিক্সাৰটো বনাই আধা ঘণ্টামান ঠাণ্ডা হ'বৰ কাৰণে থৈ দিব। এতিয়া মই ইয়াত মিক্সাৰটো ভৰাই লৈছোঁ আৰু বেলি লৈছোঁ। এয়া পৰঠা বনালে আটাখিনি অলপমান ঢিলা হ'ব লাগে। এয়া মই আকৌ এটা এনেকৈ বনাইছোঁ। ইয়াতে অলপমান শুকান আটা দি দিছোঁ। এয়া অলপমান ফাটি গৈছে। মোৰ আজি আটাখিনিত পানী অলপমান কম হ'ল। এতিয়া এখন টেৱা গৰম কৰিছোঁ আৰু ইয়াতে মই পৰঠাটো সেকি ল'ম। ইয়াত ওপৰত অলপমান মই ৰিফাইন তেল দি দিছোঁ আৰু হেতাখনেৰে অকণমান হেঁচি দিছোঁ। এয়া আনটো ফালে ধুনীয়াকৈ সিজি গৈছে। এয়া এটাইকেইটা মই এনেকৈ বনাই ল'লোঁ। এনেকৈ কবি পৰঠা বনাই খাই চাব আপোনালোকে। আৰু এয়া মই হাতেৰে বনোৱা অকণমান আচাৰ দিলোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব।